গুড মৰ্নিং। আজি ৰাতিপুৱাই ভাত বনাইছোঁ দেই। মানে ৰাতি ভাত খালোঁ, তথাপিও ৰাতিপুৱা ইমান ভোক লাগিছে মই থাকিব পৰা নাই। যি একদম ভাত ৰাতিপুৱাই বনাবলগীয়া হৈছে। আৰু এতিয়া বনাবলৈ লৈছোঁ মই চয়াবিনৰ এটা ৰেচিপি বনাওঁ। আগতো দিছোঁ সেইটো ৰেচিপি চয়াবিনৰ, আকৌ আজি বনাওঁচোন বোলো। মানে পটককৈ হোৱা বস্তু এইটো, সেইকাৰণে বনাই লওঁ। বনাই মেলি কেনেকৈনো বনাওঁ মই দেখাই থাকিম। এই চয়াবিনখিনি মই ঠাণ্ডা পানীত দি মানে অকণমান তিয়াই থৈছোঁ, গৰম পানীত দিয়া নাই। গৰম পানী যিহেতু মই কৰা নাই, এতিয়া মোৰ টাইমো নাই গৰম পানী কৰিবৰ কাৰণে। ভাবিছোঁ এতিয়া এইখিনি মই এনেকৈ কৰিম। তাৰ কাৰণে আলুগুটি 2টা লৈ লৈছোঁ, এইখিনি বনাই যাব লাগিব। এইখিনি এতিয়া মই পেষ্ট কৰি লওঁ। আদা, ৰচুন, বিলাহী চব দি লৈছোঁ একেলগতে। কিন্তু আপোনালোকে বিলাহী আৰু বেলেগকৈ পেষ্ট কৰি ল'ব পাৰে, কিন্তু মই একেলগতে চব পেষ্ট কৰি লৈছোঁ। তাতে মোৰ সময়ো নাই। আৰু এইটো হৈছে ৰং, ইলাচি, দালচেনি দি দিছোঁ আৰু 2টামান জালুক দি দিছোঁ ইয়াতে। একেলগতে পেষ্ট বনাই লওঁ মই। আলুখিনি এতিয়া মই অলপমান ফ্ৰাই কৰি লৈছোঁ। তাৰপৰা চয়াবিনখিনিও তেনেকৈ ফ্ৰাই কৰি ল'ম অলপমান। তাৰপিছত আদা ৰচুন পেষ্ট কৰাখিনি দি দিম আৰু। এটা সাধাৰণ ৰেচিপি, পটককৈ হৈ মানে আধা ঘণ্টাত নালাগে বনাওঁতে। এইখিনি আলুখিনি অকণমান ৰঙচুৱা পোৱাকৈ মই ফ্ৰাই কৰি ল'ম। এয়া চয়াবিনখিনি অলপমান ফ্ৰাই কৰি লৈছোঁ। 2-3 মিনিটমান ফ্ৰাই কৰিম, তাৰপিছত মই কাঢ়ি থৈ দিম। এতিয়া মই ফ্ৰাই কৰি তেল এইখিনি কাঢ়ি ল'লোঁ। কাঢ়ি মেলি লৈ অলপমান সৰহকৈ দিছোঁ, যিহেতু চয়াবিনত অকণমান তেল সৰহকৈ লাগে। এতিয়া জিৰা দি দিছোঁ অলপমান। গেছটো বেছি হৈ আছে অকণমান, ভয় লাগে তেল পৰে বুলি। চিটিকনি নিমখ অলপমান মানে দি দিছোঁ আগতীয়াকৈ, বৰ ভয় লাগে। এইখিনি এতিয়া মই তথাপিও পৰিছে, গাতে পৰিছে। জ্বলা দিলোঁ যে একদম ধৰি গৈছেগৈ নাকত। এইখিনি এতিয়া মই কেঁচা গোন্ধ নোযোৱালৈকে ভাজি থাকিম। গেছটো কমাই দিছোঁ যে, হালধি দি দিছোঁ ইয়াতে অলপমান। বেলেগ মছলা নিদিওঁ তেনেকৈ, আমি এনেও মছলা দিয়া বস্তু বৰকৈ নাখাওঁৱেই। তাত দিছোঁ ধনিয়া গুড়ি অলপমান, ৰেড চিলি অলপমান দি দিম। তাৰপৰা দি দিম অকণমান পনীৰ মছলা দি দিম, পনীৰ খোৱা যেন লাগি যাব। ইয়াত ৰেড চিলি দি দিছোঁ অলপমান। মই ইয়াত পনীৰ বাটাৰ মছলা দি দিছোঁ অলপমান। বহুতে পৰিলেগৈ সেইকাৰণে। বহুত গৰম। ইয়াত দি দিছোঁ চয়াবিনখিনি। কিবা কৈ আছে নি? গাত পৰিছে অলপমান, কি কৰিম। ইমান গাত পৰে, তেল চিটিকনি পৰে, তথাপিও ইমান ধুনীয়াকৈ বনাই দিওঁ। তথাপিও এদিনো নকয় যে শাককণ ভাল লাগিছে খাই। শুনিবলৈ মন যায় ন, কেতিয়াবা নকয়। আমাৰ হ'লে এদিনো কৈয়ে নাই পোৱা কোনোৱে যে শাককণ ভাল লাগিছে খাই, ইমান ধুনীয়াকৈ বনাইছা। কোনো দিনে তেনেকৈ কৈয়ে পোৱা নাই। সেইকণ চাগে ভাগ্য নহ'বই নেকি শুনা। মাছ বনালে ইমান চিটিকনি পৰে, তথাপিও শুনিবলৈ মন যায় কেতিয়াবা। আমাৰ যিটো মোৰ ভাগ্যত নাই শুনা। এয়া হৈ গ'ল এতিয়া মোৰ চয়াবিনৰ চব্জি। এনেকৈ গৰম গৰম ভাতৰ লগত খাবলৈ ভাল, ঠাণ্ডা হ'লে খাবলৈ মন নাযায়। সেইকাৰণে এতিয়া খাই মেলি লওঁ। লগতে গেছটো অকণমান চাফ কৰি লওঁ। এই স্বভাৱটো মোৰ আগৰ পৰাই আছে। মই কিবা বনাই থাকিলে, বনাই শেষ হোৱাৰ পিছত মই লগালগ গেছটো যদি চাফ নকৰোঁ, পিছত মোৰ এলাহ লাগে, কৰিবলৈ মন নাযায়। এতিয়া মই এইখিনি আগ ধৰি চাফ কৰি লওঁ, তাৰপিছত খাম। এনেকৈ বনাই খাবচোন, বহুতেই ভাল লাগে খাই। মাংসও খোৱা যেন লাগে, মাংসও জোৰ নাপায়গৈ। মই কেতিয়াবা বনাওঁ মাজে মাজে, সময় থাকিলে মানে। যিহেতু বেছিকৈ ৰাতি বনোৱা হয়, দিনত বনোৱা নহয়, সময় নাথাকে যে। কেনেকুৱা লাগিছে চবেই ক'ব।